নমস্কাৰ প্ৰিয় বন্ধুসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি এষ্ট্ৰলজি সম্বন্ধে বিভিন্ন বিষয়ে আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ 13 জানুৱাৰী কোন 8টা ৰাশিয়ে সুখবৰ পাব তথা ধন লাভ হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এই 8টা ৰাশিয়ে বিভিন্ন সুখবৰ লাভ কৰিব, অৰ্থাৎ এওঁলোকৰ জীৱনত বিভিন্ন সফলতা লাভ হ'ব, যাৰ দ্বাৰা এওঁলোকে সুখ শান্তি সৌভাগ্য সকলোৰে লাভ কৰিব। পৰিয়ালতো এওঁলোকৰ হাঁহি বা আনন্দ আদি আগতকৈ যথেষ্ট বৃদ্ধি হ'ব। সদস্যবোৰৰ মাজত মৰম ভাৱ বাঢ়িব। লগতে দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। শিক্ষাৰ্থীসকলৰো সময় ভাল, লগতে স্বাস্থ্যৰ উন্নত হ'ব। আৰু বিশেষকৈ চাকৰিয়ালসকলৰ পদোন্নতি তথা বেতন বৃদ্ধি হ'ব পাৰে। আৰু ব্যৱসায়ীসকলৰ বেপাৰ বাণিজ্যত যথেষ্ট লাভ হ'ব। আৰু আৰ্থিক দিশত তেওঁলোক যথেষ্ট লাভান্বিত হ'ব। ৰৈ থকা ধন হাতলৈ আহিব আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা এওঁলোকে ধন লাভ কৰিব। এই ভাগ্যৰ ৰাশি 8টা হৈছে মেষ, তুলা, মিথুন, ধনু, কুম্ভ, সিংহ, মীন আৰু মকৰ ৰাশি। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।